The subscriber is currently switched off. 이 까모리래 왜지? 러 뭐인 까모리면. 봐봐, 너 이걸 봐 루카 사야 되는 너. The subscriber is currently switched off. আজি আকৌ ইয়াৰ ফোন অফ কি হৈছে মানে ঐ ক ঐ তই কিশোৰক ফোন কৰিছিলি নেকি মই ট্ৰাই কৰি আছো পোৱা নাই তাৰ আজি কিস্তিত ডেট আছিল হয় নেকি মই ট্ৰাই কৰি চাম ৰ ঐ বাবাক পাইছ মই ফোন কৰিব টাইমে পোৱা নাই বে নাই পোৱা মই ভাবিছোঁ তাৰ ৰুমলৈকে এবাৰ যাম দাদাকক ফোন কৰিছিলোঁ তেওঁ বোলে ফোনত পোৱা নাই তেওঁ পৰহিলৈ আহি পাম বুলি কৈছে হয় নেকি ৰ পিছে মই ট্ৰাই কৰিম ৰ আমি তাতেই লগ হ'ম মই অলপ লাহেকৈ তালৈকে গৈ আছোঁ তই লুকুকো কৈ দে তালৈকে আহিবলৈ হ'ব এতিয়া ৰাখোঁ অঁ ঐ কি হ'ল ভাই নে আকৌ তোৰ পাৰ্টি কৰিব মন গ'ল যেতিয়াই তেতিয়াই ধেমালি নহয় দে ঐ এতিয়া এইবোৰ থ ক ভাৰ্গৱ কিয় মাতিছিলে নাই অ' আজি ৰাতিপুৱাৰ পৰা না বাবাক পাইছোঁ না কিশোৰক পাইছোঁ ক'ৰবাত হেং অভাৰত ফটো আমি নহয় দেৱ মই অলপ দেৰিকৈ হ'লেও বাবাৰ ৰুমত যাবই লাগিব দে এতিয়া এইবোৰ বাদ দে আৰু ভাৰ্গৱ ময়ো তোৰ লগত বাবাৰ ঘৰলৈ যাম আৰু তই মোক ফোন কৰিবি ব'ল এতিয়া একাপ চাহ খাই লওঁ তাৰমানে তই দুইটাকে পোৱা নাই তাকেতো কিশোৰতো বাৰু ঠিকেই আছে সি দেৰিকৈ হ'লেও মোক এটা ফোন কৰিবই মই জানো কিন্তু এই বাবা হ'ব দে ব'ল এতিয়া বাবা অ' বাবা বাবা চাওঁ দুৱাৰখন খোলচোন আমি আহিছোঁ ঐ বাবা অ' তোৰ গা এটা বেয়া নেকি অ' বাবা খিৰিকীবোৰ বন্ধ নহ'লে ঐ বাবা ৰ বাবা তই ঠিকেই কৈছ ইয়াৰ ক'ভিডে হৈছে নহ'লেতো ই এই টাইমত কম্বল লৈ শুই নাথাকে হয় নেকি পিছে এতিয়া কি কৰিবি আজি চাই লওঁ যদি কাইলৈও এনেকৈ থাকে কিবা এটা ব্যৱস্থা কৰিম দে এতিয়া যাওঁ নেকি হ'ব দে আজি পিছে গধূলি তাতেই লগ পাম নে কি ক ব'ল এতিয়া ঐ ক বাবাক ফোনত পাইছিলি নাই পোৱা কিন্তু মই তাৰ ঘৰলৈ গৈছিলোঁ আৰু তাত ঐ ৰ এই বাবাই ফোন কৰি আছে মই তোক পিছত ফোন কৰি আছোঁ ভালেই হ'ল বাবাই কল কৰিলে মই কিশোৰক এটা কল কৰি চাওঁ इस समय उपभोक्ता का मोबाइल स्विच ऑफ है कृपया थोड़ी देर बाद डायल करें কি কথা সুইচ অফ কিয় এনেকৈ আছে ঐ বাবা
কি হৈছে তোৰ আৰু তোক ফোন কৰিলে নাপাই যে আৰু ইমান আৰ্জেণ্টলি কিয় মাতিলি কিবা প্ৰব্লেম তোৰ গাটো ইমান ঠাণ্ডা যে ঐ ঐ ঐ ঐ ঐ বাবা বাবা আচৰিত কথা বে কি কালি ৰাতি ভাৰ্গৱে ক'লে কি বাবাই ফোন কৰিছে আৰু তাকেইতো কিবা এটা হৈছে সিহঁতৰ বাবাৰটো বাবাই আজি কিশোৰৰ 2 দিন ধৰি খবৰ নাই আৰু এতিয়া ভাৰ্গৱ এটা কাম কৰোঁ দে কি কাম আজি লাঞ্চ টাইমত মই লিভ ল'ম আৰু তোক ফোন কৰিম আমি প্ৰথম বাবাৰ তালৈ যাম তাতে যদি একো খবৰ পাতি নাপাওঁ তেনেহ'লে আমি পুলিচ ষ্টেচন যাব লাগিব কি পুলিচ ষ্টেচন কিন্তু কিয় পুলিচৰ ভেজালত গ'লে আমি আজি বাবাৰ তাত যাই চাই লওঁ তাতে একো গম নাপালেহে পুলিচৰ তাত যাম বুলি কৈছোঁ আৰু যিমানেই এইবোৰ কথা দেৰি হৈ যাব সিমানেই কথাবোৰ বাঢ়ি যাব বুজিলি বুজিলোঁ ঐ ইয়ালৈ লৈ আহিলি যে আমি দেখোন পুলিচ ষ্টেচন যোৱাৰ কথা আছিল ছাৰ ইয়াতে কিবা ইমাৰ্জেঞ্চি ইনভেষ্টিগেশ্যন এটাত আছে সেইকাৰণে আমাকো ইয়াতে মাতি পঠালে ব'ল এতিয়া তোমালোকে কৈছা যে তোমালোকৰ বন্ধু কেইজনৰ কোনো খবৰে পোৱা নাই হয় ছাৰ আমি আজিও গৈছিলোঁ বাবাৰ ৰুমত কিন্তু ভিতৰৰ পৰা ৰুমটো মৰা আছে বহুতবাৰ মাতিলোঁ একো ৰেছপণ্ড নাপালোঁ সেইকাৰণে ভাবিলোঁ তুমি মোৰ তাত ফটো কেইখন চেণ্ড কৰিছা হয় ছাৰ ঠিকে আছে বাৰু তোমালোকৰ বন্ধু কেইজন ড্ৰাগছ বা নাই নাই ছাৰ কি কয় আমাৰ সেইবোৰৰ প্ৰতি একো ধান্দাই নাই আমি মাত্ৰ উইকেণ্ডত অলপ ফূৰ্তি কৰোঁ আৰু এতিয়া পিছে তোমালোক যোৱা আমি অলপ বিচাৰ খোচাৰ কৰি লওঁ কাইলৈ গাৰ্জেনক খবৰ কৰি দিম ঠিক আছে যোৱা 1 মিনিট হয় ছাৰ তোমালোকে কিন্তু মোক নজনোৱাকৈ টাউন এৰি নাযাবা বুজিলা হয় ছাৰ হয় ছাৰ যোৱা ঐ তহঁতে লাহে লাহে দোকানখন বন্ধ কৰ মোৰ কাম এটা আছে সেইটো কৰি উঠি ঘৰলৈ গৈ আছোঁ ঐ ভাই তহঁত ক'ত আছ বে আৰু তই ৰাতিপুৱা তই মোক এবাৰ ফোন কৰ আমি পুলিচ ষ্টেচনত যাবই নালাগে মই গম পাই ফোন কৰিছোঁ আমি আটাইকেইটা ঠিকে আছোঁ তই যদি পাৰ আমাৰ চেনি বেগিচলৈ আহিবিচোন দৰকাৰ আছে দৰকাৰ মানে কিবা প্ৰব্লেম হৈছে নেকি মই দেৱক ফোন কৰি আছোঁ নালাগে নালাগে তই আহ আমি তাইক ছাৰপ্ৰাইজ দিম বুজিলি কি যে হ'ব ইহঁতৰ ঐ তই দোকানখন বন্ধ কৰি লাহে লাহে আহি থাক ঐ তহঁতে ইয়াতে কিয় বহি আছ বে ঐ দেৱ বাবাই ফোন কৰিছিল মই তাক লগ কৰিব গৈ আছোঁ লগ পাই তোক ফোন কৰিম বাবাই ফোন কৰিছে
হয় ছাৰ। অঁ তোমালোকে যে মোক তোমালোকৰ বন্ধুকেইজনৰ ফটো পঠিয়াইছিলা তাৰে এজনৰ লগত মিলা এটা ডেড বডি পোৱা গৈছে, কিন্তু ডেড বডিটো 3 দিনমান হ'ল। মই তোমাৰ হোৱাটছএপত ফটোখন পঠিয়াই দিম, তুমি চাই ল'বা, বুজিলা? ৰাখোঁ এতিয়া। ঠিক আছে ছাৰ। Oh my God. নাই, এতিয়া তেওঁলোকে কোৱা মতে মই নিজৰ দেহটো ত্যাগ কৰি হ'লেও এইবোৰৰ পৰা মুক্তি পাবই লাগিব। বাবাই মোক এতিয়ালৈ ফোন কৰা নাই। ফোন কৰিলে মই ভবামতেই কৰিম। এই অভিশাপ মই খণ্ডন কৰিমেই। তাৰ বাবে লাগিলে মই বাবা তই আজি ৰাতি 11টা বজাত মোক অকণমান লগ কৰিবিচোন আমাৰ জেগাত, কথা অকণমান আছে। ইহঁতকেইটা ক'ত? তই খালি আহিবি, বাকী চব গম পাবি। ৰাখো। ৰাতি মাতিছে, ঠিক আছে। বাবাইতো মোক ইয়াতেই মাতিছে। বাবা, ইমান দিনৰ মূৰত ইহঁতকেইটা ক'ত? আছে, মোৰ লগতে আছে, লগ পাবি ৰ। অ' বাবা, কি হ'ল? ৰলি যে, ইহঁতকেইটা ক'ত? ব'ল আকৌ যাওঁ। যাম ৰ, বৰ ভাগৰ লাগিছে, অকণমান জিৰাই লওঁ। Hey!